IPL 2026 29 মাৰ্চ 29 মাৰ্চৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু IPL 2026ৰ বাবে কেনেকুৱা হ'ব ৰাজস্থান ৰয়েলছ দলৰ প্লেইং 11 চাওঁ আহক। ৰাজস্থান ৰয়েলছ দলৰ এইবাৰ কিছু প্লেয়াৰৰ সালসলনি হৈছে। সঞ্জু চেমছন কেপ্টেইন, তেখেত ট্ৰেড হৈ গৈছে। তাৰ জেগাত জাদেজা আৰু ছেম কৰণ আহিছে আৰু ৰাজস্থান ৰয়েলছ দলৰ কেপ্টেইন ৰিয়ান পৰাগ হৈছে। গতিকে চাওঁ আহক কেনেকুৱা হৈছে এই দলটো। যদি আমি অপেনাৰৰ কথা ক'বলৈ যাওঁ তেনেহ'লে অপেনিঙত থাকিব বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়সৱাল। ৩ নম্বৰত হয়তো ৰিয়ান পৰাগ আৰু নহয়বা ছিমৰন হেটমায়াৰ, দুইজনৰ ভিতৰত এজন ৩ নম্বৰ খেলিব, ৩ চাইড খেলিব। ৫ নম্বৰত আহিব ৰবীন্দ্ৰ জাদেজা, ৬ নম্বৰত ধ্ৰুৱ জুৰেল, ৭ নম্বৰত ছেম কৰণ যদি ইনজিয়ৰ্ড তেখেতে তাৰ জেগাত আহিব ডনেভন ফৰেৰা, ৮ নম্বৰত জফৰা আৰ্চাৰ, ৯ নম্বৰত ৰবি বিষ্ণৈ, ১০ নম্বৰত সন্দীপ শৰ্মা আৰু ১১ নম্বৰত নন্টে বাৰ্গাৰ। তো এনেকুৱা হ'ব ৰাজস্থান ৰয়েলছ দলৰ প্লেইং 11। দলটো ঠিকে আছে, ষ্টেবল আছে, বলিঙো ঠিকে। আনবাৰ যদি আমি ক'বলৈ যাওঁ সিবাৰতকৈ এইবাৰ স্পিন বলিং ৰাজস্থান ৰয়েলছ দলৰ বহুত ভাল হৈছে, কাৰণ দুজন অভিজ্ঞ ভাৰতীয় স্পিনাৰ ৰবীন্দ্ৰ জাদেজা আৰু ৰবি বিষ্ণৈ এই দলটোৰ লগত যোগ হৈছে। আৰু দ্বিতীয়তে পেচ এটাকত এইবাৰ জফৰা আৰ্চাৰ আৰু সন্দীপ শৰ্মা দুইজনেই আছে। আৰু ফিনিচিঙত সিবাৰ ৰাজস্থান ৰয়েলছ দলৰ মুখ্য প্ৰব্লেমটো হৈছিল যে তেওঁলোকে ফিনিচিং কৰিব পৰা নাছিল মেচসমূহ। ১-৯ ৰানৰ কাৰণে তেওঁলোকে হাৰি গৈছিল। জিকা মেচবোৰ তেওঁলোকে সিবাৰ হাৰি গৈছিল। গতিকে এইবাৰ হয়তো ৰবীন্দ্ৰ জাদেজা আৰু ডনেভন ফৰেৰা তেওঁলোকে ভাল ৰাজস্থান ৰয়েলছক ফিনিচিং দিব পাৰিব আৰু হয় আশা কৰিম যে ৰাজস্থান ৰয়েলছ দলৰ এইবাৰ ছিজনটো ভাল যাওক। আৰু এই ভিডিঅ'টোত এইখিনিয়ে আছিল। লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।